So welcome back to my first time video vlog. Mana আজি মমাৰ ঘৰলৈ আহিলো খনিকৰ পুথি আছিলে সেইকাৰণে আহিলো চক পুৰা আন্ধাৰ হোৱা নাই এতিয়ালৈকে খনিকৰ পুথি অহা নাই বাৰু এতিয়ালৈকে আন্ধাৰ হোৱা নাই বাৰু চকলে আন্ধাৰ হোৱা নাই খনিকৰ পুথি অহা নাই এতিয়ালৈকে বাৰু তেনে বলক তেনে আজি ভিডিঅ' আৰম্ভ কৰোঁ বলক এতিয়ালৈকে খনিকৰ পুথি অহা নাই বাৰু আহিব মানে এতিয়া চাকি জ্বলাই মানে চাকি ঠিক কৰি আছে আহিব সময় হৈছে আৰু তেনে অলপ ভিতৰত দেখুৱাইছোঁ চক এইফালে ভিতৰত মানুহ বহি আছে তেনে আহিব হৈছে আৰু অলপ সময় আছে আৰু আহিবলৈ এইফালে চক পুৰা মানুহ বহি আছে এইবোৰ কলপাত চলপাত কাটি আছে মানে ঠিক কৰি আছে বস্তু আহিব সময় হ'ল আৰু ৰাস্তা আহি গ'ল চক এইফালে খনিকৰ পুথি মানে আহি আছে পালেহি আৰু ওচৰ আৰু তেনেহ'লে চাহ থকা ভিডিঅ'টো শেষলৈকে সেই ৰাস্তা খনিকৰ পুথি আহি গ'ল কৃষ্ণ আৰু এইফালে নামাইছে মানে খনিকৰ পুথি তেনেহ'লে চাহ থকা ভিডিঅ'টো শেষলৈকে নাম চাম গাব লৈছে এতিয়া মানে কাটি দিছে অলপ মানে তেনেহ'লে এইফালে উঠিছে মানুহ মানে এইফালে উঠিলে চাহ ধৰক তেনেহ'লে পিছতো শেষলৈকে সেই দস্তৰফালে মমাই মানে আনিছে খনিকৰ পুথি আনিছে মানে এতিয়া ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তেনেহ'লে আপোনালোকে মানে ইয়াৰ পিছৰ ভিডিঅ'টো চাব ইয়াৰ পিছৰ ভিডিঅ'টো মই এডিট কৰি থাকিম মানে এডিট কৰি আছোঁ তেনেহ'লে ছেকেণ্ড পাৰ্টটো চাব আপোনালোকে মানে আজি যদি ইয়াতে সামৰণি মাৰিছোঁ আৰু ছেকেণ্ড পাৰ্ট এটা মই বনাম মানে তেনেহ'লে এইটো ভিডিঅ'ত আজি ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে এইটো পাৰ্ট চাব মানে মই ইটো ভিডিঅ' এডিটিং কৰিম মানে বহুত দীঘলীয়া হৈ যাব সেইকাৰণে মানে বেলেগ এটা বনাম মানে সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু ইটো ভিডিঅ' আপোনালোকে চাব